হেল্ল' এভৰিবডি, পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বুন্দিয়াৰ এটি নতুন ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। আজিৰ ৰেচিপিটো হ'ল ক্ৰীমৰ লগত বুন্দিয়াৰ মিঠা জুতি। ইয়াৰ বাবে মই অকল 3টা উপকৰণ ব্যৱহাৰ কৰিছোঁ: বুন্দিয়া, ক্ৰীম আৰু ড্ৰাই ফ্ৰুটছ। ড্ৰাই ফ্ৰুটছ অপশ্যনেল হয়, আপোনালোকে নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ বুন্দিয়াটোৰ সলনি যিটো সৰু বুন্দিয়া আমি মিহিদানা বুলি কওঁ, সেই মিহিদানাও ইউজ কৰি চাব পাৰে। আচলতে বুন্দিয়াৰ লগত ক্ৰীমৰ সোৱাদে সুকীয়া, বহুত ভাল লাগে খাই। আপোনালোকে এবাৰ চেষ্টা কৰি চাব। আচলতে এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ, কিয়নো ইয়াত আমি জুইৰ ব্যৱহাৰ কৰিবলগীয়া নহয়। যদি হঠাতে আলহী আহি পায়, তেতিয়াহ'লে আপোনাৰ লগত যদি এই বস্তুখিনি থাকে, তেতিয়া আপুনি খুব কম সময়তে বনাই তেওঁলোকক খুৱাব পাৰে। ৰেচিপিটোৰ বাবে প্ৰথমতে মই এটি চাৰ্ভিং বউল ল'লোঁ। তাত অলপ বুন্দিয়া দিলোঁ। বুন্দিয়াখিনিত এড কৰিলোঁ অলপ ক্ৰীম। ক্ৰীমৰ পৰিমাণ আপোনাৰ নিজৰ জুতি অনুযায়ী দিব। কিছুমানে ক্ৰীম কমকৈ খাই ভাল পায় আৰু কিছুমানে সৰহকৈ লৈ বেছি ভাল পায়। আপুনি নিজৰ প্ৰয়োজন অনুসৰি ক্ৰীমটো দিব। তাৰপিছত অলপ ড্ৰাই ফ্ৰুটছ ছটিয়াই দিব। হৈ গ'ল আমাৰ ক্ৰীমৰ সৈতে বুন্দিয়াৰ ৰেচিপি। এই ৰেচিপিটো বনাবলৈ একেবাৰে সময় নালাগে, খুব কম সময়ৰ ভিতৰতে এইটো তৈয়াৰ কৰি খাব পাৰি। যদি ভিডিঅ'টি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।